ঠিক কৈছে ডাঙৰ বাপা তই এখন নাভাংবাক লাগি ঠিকে থাকবাক লাগি মই উত্তত আপি নাচাই এখন গাঁৱৰে দুটা আপিক বিয়া কৰালো তাকো বোলে সিহঁত দুটা বান্ধৱী সেইকাৰণে মই দুটাকে বিয়া পাতি আনিলো এটা তোক লাগি এটা সৰু আপাক লাগি ইটা যদি তহঁতে কাম বনত মন কাণ নেদা ঘৰখনতো নাথকে এনেকে ভাংবই তহঁতে অলপমান কামত মন কাণ দিবি মই যিমান কাম কৰো আজি মোৰ নিচিনা যদি আজি সিও কাম কৰি লয় আমাৰ এই ঘৰ আজি প্লাষ্টাৰ কৰিব পাৰিলো হয় ঠিকে কৈছে ডাঙৰ বাপা তহঁতে অলপ কামত মতি গতি দিলে আমাৰ ঘৰখন উঠব দেউতাৰে ইমান সা সম্পত্তি দেউতাৰে এটা গাঁৱৰ মহাজন তহঁতে অলপমান মতি গতি দিলে ঘৰখন উঠব দেচোন দে মই সিয়াক কম দাদা মাইৰে কি কৰি আছা মই শুনি আছো তোৰ খাই থকা নাই মই দেউতাৰ সা সম্পত্তি তই চাহ চিতাই কৰি আছা দোকান আগত চাদা মাৰি আৰু তই কি কথা ক'বা আহিছে ঐ তই আৰু মই সহ্য নকৰো বাপা তহঁতে ইমান কাজিয়া নকৰবি মই ঘৰখন ভাঙাটো কিতানো নিবিচাৰো আৰু সৰু বাপা তইনো ডাঙৰটোৰ মুখে মুখে কি ইমান তৰ্ক কৰি আছা কথা এটা ইয়াৰ ঘূৰি নাহে কথাৰ লগে লগে এটা কথা কৈ আছে ই মা পানী খুজিছিল পাকঘৰ লাগি থকাৰ কাৰণে দেৰিয়ে হ'ল মা দুপৰীয়া ভাতৰ কাৰণে কি বনাম কিবা আছে চব্জি নহ'লে দুজাৰে লগ লাগি কিবা মিলা মিলিকে বনাবি দে মা মই পাকঘৰত অকলে অকলে কাম কৰি আছো তাই দেখোন মোক সহায় নকৰাই হ'ল মই যেতিয়া কইনা চাবলৈ গৈছিলোঁ ন তেতিয়া ন যাকে সুধো গাঁও চবেই কয় যে এই দুই বান্ধৱী ইমান মিলা প্ৰীতি কেতিয়াও ঘৰ নাভাঙে ইহঁতে সদায় মিলা প্ৰীতি কৰিয়ে ঘৰখন চলাব কিন্তু এতিয়া তহঁতৰ এই মিলা প্ৰীতি ক'ত গ'ল মোৰ ল'ৰাকেইটা অশিক্ষিত আৰু অজলা তহঁত দুই বান্ধৱীটো শিক্ষিত আছিল সেইকাৰণে মই তহঁত দুই বান্ধৱীক মোৰ ঘৰখন ভালে থাকিবৰ কাৰণে মই বিয়া পাতি আনিছিলোঁ ইতাচোন তহঁত দুই বান্ধৱীও লগ লাগি এতিয়া মোৰ এনেকুৱা লাগছে যে মোৰ ঘৰখন ভাঙি যাব দিয়ক মই পাকঘৰত ভাতত লাগো হেৰি আপুনি সজাই থৈ যোৱা ঘৰখন মই জানো ধৰি ৰাখিব পাৰিম জানো দেখোন মন্দিৰত দেখি যা আন পাইছো যাওঁ ৰ এটা শিক্ষা লগে থৈ যাওঁ বৰ গোটাই তাই মন্দিৰত যাই পেলাই ঘৰৰ একতাৰ কথা কৈ যায় বৰ বোলে মিলা প্ৰীতিৰ দুটা বোলে বান্ধৱীক বিয়া কৰে আনছি পুতাক দুটাক লাগি যাওঁ ৰচোন হিল লৰাব পাৰো কইনাটো চোতাল সাৰি আছা খাৰি আছো দিয়ক হয় দে বাছেলিটো ইমান ভাল মই গুণ গায়ে থাকো ইমান ভাল আগতে সাধি সাধি পাইছি ইমান কাম কৰি থাকা যায়েৰটো কাম চাম নকৰে হপাই ন চব কাম কৰি থকা দেখা পাওঁ আইঅ ইটা দিছো ঘৰখন লগে থাকে কাৰণে গোটাই কাম গিলা তয়ে কাম কৰিব লগা হৈছে তাৰো কামেই নকৰে এটা কাম নকৰা এতিয়া মাটি জমিখিনি যিখিনি আছে ভাগে বৰে নলাই কিয়া শহুৰেৰে অতমহা সা সম্পত্তি শহুৰেৰে কৰি থৈ গেছি ইটা সেইগিলাখান পথাৰত দেখি গিৰেৰে চাহ চিতা কৰে সৰু পুতাকে দেখোন একো নকৰে আমি এইগিলা দেখি থাকিলোচোন সহ্য নহয় সেইকাৰণে মই আজি আহিলোঁ এইগিলা মই কওঁ বুলি কাৰো লগত নকবি মাহেৰে নিজৰ বুলিহে কৈছোঁ বাচা নিজৰ বেটিৰ দৰে ভাবোঁ এটা কাম কৰিবি পথাৰৰ মাটি বাৰীগিলা যিটো যিমান আছে ভাগে বতৰে ল'বি ইতান বাচা অলপ তই ৰেচো পাবি গম পাইছা না নিজৰ ভাগৰ নিজে কৰি থাকা বুজি পাইছা না যাওঁ এই সদ্যা কানি ক'ত আছে সৰু যায়েৰে ঘৰতে আছে হপাই ৰুমত সোমাই আছে হপাই যাওঁ ৰ তাই একবাৰ চাই যাওঁ কি কৰছি ৰাগে উঠে কাম চাম নকৰে দে এইটো মই যাওঁ দে খুৰীদেউ ঠিক কথাই কৈছি মই আজি এক ক'ব লাগব কি কৰছা খুৰীদেউ আছো ৰ'ব মই একবাৰ খবৰ ল'ব আহিলোঁ বহি নাথাকো দে মই আৰু মাজে মাজে আহো একে আহিলি আৰু মই বোলে এবাৰ সৰু কইনাটো খবৰ লৈ যাওঁ বাচ্চালিটো ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি আছা কাম বৰ কৰিলে কাপোৰ চাপোৰগিলা বেয়া হৈ যাব হয় দে বৰ ভাল মই ঘৰত গুণ গায়ে থাকোঁ কি বুলি কয় শাহৰে মন্দিৰত গেছি হপাই গেছি ৰ'ব এটা কথা কওঁ কাৰো লগত নকবি শহুৰেৰ অত সা সম্পত্তি এইগিলাখান ডাঙৰ ভাই শহুৰেৰ অনবৰত পথাৰৰ মাটি বাৰীগিলাখান চোৱা চিতা কৰি থাকে যায়েৰৰ অনবৰত ঘৰৰে কামগিলা কৰি থাকে তোক কেহিনওতো নকয় বোলে মোৰ লগত কাম কৰাহি মোক অলপ লাগি ভাগি দি কয় না তই ভাবি থাকা কি মই কাম নকৰোঁ কিয়াগিলা কৈছোঁ জানা গোটেই সা সম্পত্তিগিলা হাত কৰি ল'বাক লাগি সন্দেহ কৰিছোঁ গম পা মই এইগিলাখান সহ্য নহয় জানা না এইগিলাখান বেয়া এইগিলাখান স্বভাৱ
সেইকাৰণে মই বোলো নাই এইক মই চকু মেল খুৱাব লাগি এইগিলা হাতে দুটা গিৰা ঘৈণীয়াকে গোটেই সা সম্পত্তিগিলা হাত কৰি লোৱা মাথা মাৰছি শাহকক বুকত লৈ এনেকুৱা মাথা মাৰছি হে এটা কাম কৰবি গিৰাজক কৈ ফেলে গোটেই মাটি জমিবিলাক ভাগে ল'বি শুনছা নিজৰখিনি নিজে ভাগ বতৰা কৰি লোৱাৰ পিছত আৰু যোনে যেনেকৈ চলে সেনেকৈ চলিব পাৰিবি শুনছা এয়াই তো কোৱাৰ কাৰণে বেয়া নাপাবি নাপাওঁ দিয়ক মই আহোঁ দে শুনছা না এইগিলা কোৱা বুলি নকবি নিজৰ বুলি কৈছোঁ বাচ্ছা আহোঁ দে খুৰীদেউ ঠিক কথাই কৈছে এওঁ আহিলে আজি ক'ব লাগিব মই ইমান দিন কথাটো ভবাই নাছিলোঁ মই ঘৰৰ কথা বহুত ভাবিলোঁ এতিয়া মোক পথাৰত 5 বিঘা মাটি লাগিব মই সেইগিলা কথা একো নাছিলোঁ ডাঙৰ বাপা তই এনেকৈ নকবি ৰ এইগিলা কথা সৰু বুলি আমাক ঠগালে নহ'ব আমাকো সমানে ভাগ লাগিব ৰ'ব আমাকো সমানে ভাগ লাগিব মই আপোনাক কৈছিলোঁ না এতিয়া ক'লে পথাৰত খেতি কৰি আছিল তাতে কেনে শিক্ষা পাইছা না ডাঙৰ বোৱাৰী যোন এইফালে আহচোন সৰু বোৱাৰী অ' বেলি এইফালে আহচোন মা আপুনি মাতিছিলে মই মাতিছিলোঁ ডাঙৰ বোৱাৰী সৰু বোৱাৰী মানে মোৰ স্বামী তহঁতৰ সৰু দেউতা তেওঁ মহাজন আছিল তেওঁ কিমান টকা সম্পত্তি কি নাছিল তেওঁৰ লগত যেতিয়া মৰিলে লগত জানো কিবা লৈ গ'ল একোতো নিনিলে মানুহেনো মৰিলে কিবা লগত নিব পাৰেনে তহঁতে ঠিকে বুজিছা লগত কিবা লৈ যাব পাৰে জানো সকলো যিমান সা সম্পত্তি আছে চব এতে থৈ যাব লাগিব কিন্তু মানুহে ভাল সংস্কাৰ আচাৰ ব্যৱহাৰ এই সকলোবোৰ নিজৰ লগত লৈ যায় এই ধন সা সম্পত্তিৰ কাৰণে কিয় সদায় এনেকৈ কাজিয়া কৰি থাকা মোৰ ল'ৰা দুটা হৈছে অজলা সেইকাৰণে তোমালোক শিক্ষা থকা ছোৱালীক মই বিয়া পাতি আনি দিছিলোঁ সিহঁতক বুজাবহে লাগে যেতিয়া ঘৰখনৰ সকলোৱে মিলা প্ৰীতিকৈ থাকিম তেতিয়া 1070 আহিলেও মানুহক একো কৰিব নোৱাৰে কিন্তু তহঁতৰ মাজত এনেকৈ যদি কাজিয়া হৈ থাকে আমাৰ যিমান সা সম্পত্তি আছে শেষ হৈ যাব আৰু তহঁতে দেখোন মাৰামাৰিকৈ মৰি থাকিবি মা আপুনি ঠিকে কৈছে আমি বেলেগে কোৱা কাৰণেহে এনেকৈ কৰিলোঁ আপুনি আমাৰ চকু ফুল থৈ দিলে মা মোৰো ভুল হৈ গ'ল মোক ক্ষমা কৰি দিব আমি আৰু ইমান কাজিয়া পেচা কৰি লাভ নাই আৰু আমাৰ আগৰ বান্ধৱীজনীক ঘূৰাই আনিব লাগিব বুলি এই জ্বলা নহ'লেচোন ভালে নালাগিব বৰমাহঁতৰ বাৰীত জ্বলা আছে আমি চুৰ কৰি আনো এখন এতে থৈ যাওঁ বৰমাৰে আহিছে তাড়াতাড়ি কৰ তেল ল বৰ মজা লাগিছে জোন আজি নদীলৈ গা ধুবলৈ যাওঁ বেলি আজি নাযাওঁ দে গধূলে হ'ল দেখোন কালিলৈ যাম কেইদিন স্কুলৰ নাই মই ঘৰত থাকি বৰ হৈছোঁ কিবা খেলোঁ
বল জানো মায়েৰে খেলিবলৈ দিব জানো দুটাই গাভৰু হ'লো মোক তোন মায়ে খেলিবলৈ নিদিয়ে মই তোন মনে মনে আহোঁ সৰুতে ভাল আছিল ন ডাঙৰ হৈ বহুত দিগদাৰ সৰুতে আমি কিমান লগ আছিলোঁ ন কিমান খেলিছিলোঁ এতিয়া মাহঁতে খেলিবই নিদিয়ে দে আমি দুয়োটা বিয়া হ'লে একেখন ঘৰতে বিয়া হ'ম তেতিয়া আমি দুয়োটা একেলগে থাকিব পাৰিম সিহঁতে আমাক এখন ঘৰত বিয়া হ'বলৈ দিলেহে অ' হয় দে যাৱা বল বল যো আই তই মোক আজি চুলতানিছা ৰ কে কৈছা জোন আৰু আমি কেতিয়াও কাজিয়া নকৰোঁ আমি যে আগতে বহুত ধেমালি কৰিছোঁ ন সেই ধেমালি আৰু ঘূৰাই আনিম আমি এতিয়া এনেকৈ থাকি লাভ নাই আপোনাৰ পুত্ৰ কেইজনক আমি আৰু শিক্ষা দিব লাগিব আমি উপলব্ধি সিহঁতক কৰিব লাগিব এইখন আমাৰ ঘৰ তোমালোক দুয়োটাই ঠিকে কৈছা বোৱাৰী তোমালোকে আৰু এই ঘৰখন কেতিয়াও ভাঙি যাব নিদিবা আমি শপত খালো মা আমি এতিয়া বল মোৰ অকৰা বেটাকেইটাক এতিয়া শিক্ষা দিওঁ আচোন বাপা তহঁতৰ লগত মই আজি এটা পৰীক্ষা লওঁ দেচোন এডাল ভাং তই এডাল ভাং ভাঙলো তোৰো আৰু কাম নাই দে বাপা এইবাৰ ন আৰু এটা বেলেগ পৰীক্ষা ল'ম এইটো দে এইবাৰ গোটেইকেইডাল লগ কৰি ভাংচোন আপুনি দেখোন বৰ মতা এই কৰিছা ভাঙাতে কিয় মতা নহ'ল ডাঙৰ বাপাৰ লগত পৰীক্ষা ললো ডাঙৰ বাপাই নললা এইবাৰ দেচোন বাপা সৰু বাপাই ভাং একোৱে নাই দে ভাং আচোন যো ঘৰৰ ভিতৰে যাওঁ যচোন এইগিলা কথা বাহিৰত কোৱা কথা নহয় যো ঘৰত কম যো বাপা মই ল পৰীক্ষাটোৰ বিষয়ে তহঁতে কিবা বুজি পালি না নাই পোৱা ন মই কওঁ শুন যেতিয়া তহঁতক মই এডাল সেই ভাঙবা দিছিলোঁ তেতিয়া একেবাৰে ভাঙি দিলি যেতিয়া মই গোটেইকেইডাল লগ কৰি কিনে ভাঙবা দিলোঁ কোনেও ভাঙবা নললি হয় না যেতিয়া তহঁতে একেলাই থাকবি ন শৰীৰৰ কচাটোত যেনেকৈ এডাল আছিল ভাঙবা পাৰলি একেলাই থাকবি তেতিয়া হাজাৰ শত্ৰু বা এটা শত্ৰু আহিও তহঁতক লাই পাব ঘৰ ভাঙবা পারব যেতিয়া গোটেইকেইটাই লগ লাগি শৰীৰ কচাটোৰ দৰে লগ লাগি থাকবি ন তেতিয়া হাজাৰ শত্ৰু আহিও কোনেও কাকো একো কৰিব নোৱাৰে বুজি পালি না মোৰ পৰীক্ষাটোৰ কথা মাইতো আজি বহুত ডাঙৰ শিক্ষা দিলি এইটো শিক্ষা মই আগতে দিবা লাগছিল কিন্তু নেদাকে নহয় না সেইকাৰণে পিছত হলেও দিলো ইতাহে বুজি পালি জোন বেলি তহঁতে মোৰ ঘৰলৈ